वेलकाम टू माय यूट्यूब चेनेल पवित्र ब्लग। আজি মানে মই আহিছোঁ এখন বিয়া খাবলৈ নিজৰ একেবাৰে পৰিয়ালৰ ছোৱালীয়ে ভণ্টি বিয়া তুলনি বিয়া তাকে অকণমান ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ আৰু কি হৈছে আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব আৰু ভিডিঅ'টো এনজয় কৰিব। ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ, ভিতৰটো দেখুৱাম কেনেকুৱা হয়। মিণ্ডালেজতে হৈছে আৰু আমাৰ অনুষ্ঠানটো এয়া দেখুৱাইছোঁ আপোনালোকক। মানুহ আছে অলপ, মই অলপ লেটকৈ আহিলোঁ সেইকাৰণে ইমান মানুহ নাই এতিয়া, হ'লেও দিনত বহুতেই মানুহ হৈছিলে। ডাইৰেক্ট আমি এতিয়া কইনাক লগ কৰি লওঁ। এয়া দেই আমাৰ কইনা, এয়া মোৰ ভণ্টি হয় নিজৰ দাদা। কেনেকুৱা লাগিছে আজি? তুমিতো ডাঙৰ হ'লা এতিয়া, কোৱা লাজ লাগিছে? ধুনীয়া লাগিছে দেই। এই আমাৰ ল'ৰা কইনাৰ পৰা লাজ কৰিছে আৰু আমাৰো মনটো ভাল লাগিছে, আমাৰ ছোৱালী ডাঙৰ হ'ল আৰু। ব'লক আমি এতিয়া খোৱা বোৱা পিনে আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে। এতিয়া দেখিবলৈ হৈছে যথেষ্ট মানুহ। এয়া কইনা মাত কেনেকুৱা লাগিছে? এয়া মোৰ নব হয় দেই নিজৰ, মোৰ ছোৱালীয়ে বিয়া, মোৰ ভণ্টি। তাকে আপোনালোকক দেখুৱাইছোঁ অলপ, কেনেকুৱা লাগিছে নিশ্চয় জনাব। বাইদেউ বাই কেনেকুৱা লাগিছে আজি পিছে বিয়া? ভাল লাগিছে ন? বাকী মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়া, লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট কৰিব কৈ দিয়া। আৰু কমেণ্ট কৰি দিব। এয়া ছোৱালীৰ মাক বাপেক দেই, ফ্ৰেণ্ড ছোৱালীৰ মাক বাপেক। আমাৰ ছোৱালী আজি বিয়া নহয়, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভতিজা সেইকাৰণে মোৰ বিয়াখনত বহুত ভাল লাগিছে আজি। তাৰপৰা যিসকল ৰাইজে চাই আছে তেওঁলোকে আমাৰ মানে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ ন? ঠিক আছে, ঠিক আছে। আমি এতিয়া খানাটো খাই লওঁ আৰু খানা কি ওলাইছে চাওঁ। মই অহাৰ পৰা খানা খোৱাই নাই, খানা খালোঁ। এয়া বাকী মোৰ এয়া লগৰ দুইজন। আপোনালোকে বিয়াত কিবা এনেকুৱা ধৰণৰ মানে কেমেৰা চেমেৰা বা ফটো মৰা কাম থাকিলে এওঁলোকক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। থেংক ইউ। ঠিক আছে, আমি এতিয়া খাই লওঁ। চাটনি লৈ লৈছোঁ। এতিয়া আমি খানাটো খাই লওঁ আৰু এখন কাঢ়ি চাওক। পনীৰ লৈছোঁ, মাছৰ পেটু, চাটনি, মাংস আৰু এইটো লেবৰা ভাজি আৰু কিবা। আমাৰ এই দুজন কেমেৰামেন দেই, বিয়াৰ কেমেৰামেন। সৰু কেমেৰামেন। আমাৰ পৰিয়ালৰ কেইটা ককাই ভাই আমি কেইটাই আৰু এই ক'বই নোৱাৰে। এটা আমি ককাই ভাই পৰিয়ালৰ একেটা পৰিয়ালৰ। এই আমাৰ কইনাই পুৰা নাচি আছে।
অ'কে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই।